নমস্কাৰ সকলোকে পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব লৈছোঁ সাধাৰণ জ্ঞান সিৰিজৰ পাৰ্ট 15। আহকচোন পলম নকৰি আজিৰ প্ৰশ্নসমূহ আলোচনা কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন মিনিষ্টাৰ, অৰ্থাৎ প্ৰথম ভাৰতীয় মহিলা মন্ত্ৰী কোন? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিজয়লক্ষ্মী পণ্ডিত। তেখেতে 1936ত উত্তৰ প্ৰদেশৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলে। নেক্সট কুৱেশ্যন, হু গেভ দ্য শ্লোগান স্বৰাজ ইজ মাই বাৰ্থ ৰাইট, অৰ্থাৎ স্বৰাজ মোৰ জন্মস্বত্ব শ্লোগানটো কোনে দিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বাল গংগাধৰ তিলক। মনত ৰাখিব বাল গংগাধৰ তিলকৰ দ্বাৰা গীতা ৰহস্য নামৰ গ্ৰন্থখন ৰচনা কৰা হৈছিলে। নেক্সট কুৱেশ্যন, হু ৱাজ ন'ন এজ বিক্ৰমাদিত্য অফ ইণ্ডিয়া, অৰ্থাৎ কাক ভাৰতৰ বিক্ৰমাদিত্য আখ্যা দিয়া হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চন্দ্ৰগুপ্ত টু, অৰ্থাৎ দ্বিতীয় চন্দ্ৰগুপ্তক বিক্ৰমাদিত্য আখ্যা দিয়া হয়। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু ক্লেইম মাউণ্ট এভাৰেষ্ট, অৰ্থাৎ এভাৰেষ্ট শৃংগ বিজয়ী প্ৰথম ভাৰতীয় মহিলা কোন? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বাসন্তী পাল। মনত ৰাখিব তেখেতে বিশ্বৰ ভিতৰতে পঞ্চমগৰাকী মহিলা আছিলে যি এভাৰেষ্ট শৃংগ জয় কৰিবলৈ সক্ষম হৈছিল। নেক্সট কুৱেশ্যন, হু ৰোড দ্য বুক মাই লাইফ এণ্ড মাই মিউজিক, অৰ্থাৎ মাই লাইফ এণ্ড মাই মিউজিক গ্ৰন্থখন কোনে লিখিছিলে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰবি শংকৰ। তেখেতে 1999ত ভাৰত ৰত্ন সন্মান লাভ কৰিছিলে। মনত ৰাখিব তেখেত এগৰাকী চেতাৰ বাদক আছিলে। নেক্সট কুৱেশ্যন, হাউ লং ডাজ ইট টেক্স ফৰ দ্য ছান ৰেজ টু ৰিচ দ্য আৰ্থ ছাৰ্ফেচ, অৰ্থাৎ সূৰ্যৰ ৰশ্মি পৃথিৱীৰ পৃষ্ঠত পৰিবলৈ কিমান সময় লাগে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 8 মিনিট 18 ছেকেণ্ড, অৰ্থাৎ 8 মিনিট 18 ছেকেণ্ড সময় লাগে সূৰ্যৰ ৰশ্মি পৃথিৱীৰ পৃষ্ঠত পৰিবলৈ। নেক্সট কুৱেশ্যন, টপিক অফ কেঞ্চাৰ পাছ থ্ৰু হুইচ অফ দ্য ফলোয়িং ইণ্ডিয়ান ষ্টেট, অৰ্থাৎ তলৰ কোনখন ভাৰতীয় ৰাজ্যৰ মাজেৰে কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ গৈছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মিজোৰাম। মনত ৰাখিব টপিক অফ কেঞ্চাৰ ভাৰতবৰ্ষৰ 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে আৰু সেই ৰাজ্যকেইখন হৈছে ৰাজস্থান, গুজৰাট, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, ৱেষ্ট বেংগল আৰু ত্ৰিপুৰা আৰু মিজোৰাম হয়। যদি সোধে যে পৰীক্ষাত নৰ্থ ইষ্টৰ ৰাজ্যকেইখন তেতিয়াহ'লে হ'ব ত্ৰিপুৰা আৰু মিজোৰাম। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ ফাৰ্ষ্ট নিউজ পেপাৰ ইন ইণ্ডিয়ান লেংগুৱেজ, অৰ্থাৎ ভাৰতীয় ভাষাত প্ৰথম সংবাদপত্ৰখনৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দিগদৰ্শন, আৰু এই নিউজ পেপাৰখন পাব্লিছ কৰিছিলে বাংলা ভাষাত 1818ত কলকাতাৰ পৰা। নেক্সট কুৱেশ্যন, হু এষ্টাব্লিছ শান্তি নিকেতন, অৰ্থাৎ শান্তি নিকেতন কাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিলে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰবীন্দ্ৰনাথ টেগোৰ। মনত ৰাখিব এই শান্তি নিকেতনখন ৱেষ্ট বেংগলত অৱস্থিত। ৰিচেণ্টলি ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ ছাইটত ই অন্তৰ্ভুক্ত কৰা হৈছে। নেক্সট কুৱেশ্যন, হু ৱাজ ন'ন এজ পাঞ্জাৱ কেশৰী, অৰ্থাৎ কোনজন ব্যক্তিক পাঞ্জাৱ কেশৰী নামেৰে জনা যায়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লালা ৰাজপথ ৰায়। নেক্সট কুৱেশ্যন, চিন্স ৱেন ছানডে ইজ এ পাব্লিক হলিডে ইন ইণ্ডিয়া, অৰ্থাৎ কেতিয়াৰ পৰা ভাৰতত দেওবাৰ দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে পালন কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1890, অৰ্থাৎ 10 জুন 1890ৰ পৰাই দেওবাৰটো ভাৰতবৰ্ষত পাব্লিক হলিডে হিচাপে সকলো চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠান বন্ধ ৰখা হয়। মনত ৰাখিব ব্ৰিটিছ চৰকাৰৰ দিনতে হলিডে হিচাপে ঘোষণা কৰিছিলে আৰু এই ক্ষেত্ৰত এজন ব্যক্তিৰ ভূমিকা আছে, তেওঁ আছে নাৰায়ণ মেঘাজী লাখাণ্ডে। তেওঁ ষ্ট্ৰাইক কৰিছিলে আৰু যাৰ ফলত ছানডেটো চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰিছিল। মনত ৰাখিব নাৰায়ণ মেঘাজী লাখাণ্ডেক ফাদাৰ অফ ইণ্ডিয়ান ট্ৰেড ইউনিয়ন বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান মিছ ইউনিভাৰ্ছ, অৰ্থাৎ প্ৰথম ভাৰতীয় মিছ ইউনিভাৰ্ছ কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সুস্মিতা সেন। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান মিছ ৱৰ্ল্ড, অৰ্থাৎ প্ৰথম ভাৰতীয় মিছ ৱৰ্ল্ড কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰীতা ফাৰিয়া। নেক্সট কুৱেশ্যন, উইচ ফিল্ম অন 69th নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ দ্য বেষ্ট আছামিজ ফিল্ম, অৰ্থাৎ কোনখন চলচ্চিত্ৰই 69তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ বঁটা লাভ কৰে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আনুৰ। নেক্সট কুৱেশ্যন, উইচ ফিল্ম অন 69th নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ দ্য বেষ্ট মিছিং ফিল্ম,
অৰ্থাৎ কোনখন চলচ্চিত্ৰই 69তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ মিচিং চলচ্চিত্ৰ বঁটা লাভ কৰে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বম্বা ৰাইড। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য প্ৰেজেণ্ট নেম অফ চেণ্ট্ৰেল প্ৰভিন্স? অৰ্থাৎ চেণ্ট্ৰেল প্ৰভিন্সৰ বৰ্তমানৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মধ্যপ্ৰদেশ। অৰ্থাৎ মধ্যপ্ৰদেশক পূৰ্বতে চেণ্ট্ৰেল প্ৰভিন্স নামেৰে জনা গৈছিল। নেক্সট কুৱেশ্যন, হু ৰোড দ্য বুক হৰ্ষচৰিত? অৰ্থাৎ হৰ্ষচৰিত কোনে ৰচনা কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বাণভদ্ৰ। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট কিং অফ কামৰূপ অৰ আছাম? অৰ্থাৎ কামৰূপ বা অসমৰ প্ৰথম ৰজা কোন আছিলে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মহিৰংগা দানৱ। তেওঁ প্ৰতিষ্ঠা কৰা ডাইনেষ্টিটো আছিলে দানৱ বংশ। পৰীক্ষাত যদি সোধে যে কোনটো অসমৰ প্ৰথম ডাইনেষ্টি, তেতিয়াহ'লে লিখিব দানৱ ডাইনেষ্টি। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য অল্ড নেম অফ ডিমাপুৰ? অৰ্থাৎ ডিমাপুৰৰ পুৰণি নাম কি আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হিড়িম্বাপুৰ। মনত ৰাখিব এই ডিমাপুৰেই আছিলে কছাৰীসকলৰ ৰাজধানী। নেক্সট কুৱেশ্যন, হু ৱাজ ন'ন এজ সৰোজনী অফ আছাম? অৰ্থাৎ কাক অসমৰ সৰোজনী আখ্যা দিয়া হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভানুমতী তালুকদাৰ। আৰু এই ভানুমতী তালুকদাৰক মহাত্মা গান্ধীৰ দ্বাৰা সৰোজনী অফ আছাম আখ্যা দিয়া হৈছিল।